যেতিয়া আমি কাৰোবাক ভাল পাওঁ, কাৰোবাক পাব বিচাৰোঁ, তেতিয়া তেওঁৰ কাৰণে বহুত সপোন দেখিবলৈ আৰম্ভ কৰি দিওঁ। গোটেই দিনটো তেওঁক মনত পেলাই থাকোঁ। তেওঁ আমাৰ জীৱনৰ এটা ধুনীয়া অংশ হৈ যায়। সংসাৰৰ সকলোতকৈ ডাঙৰ সুখ আমি তেওঁৰ লগত পাওঁ। কিন্তু কেতিয়াবা এই সুখ চকু পানীলৈ সলনি হৈ যায়। যাক আমি সকলোতকৈ বেছি ভাল পাওঁ, তেওঁৱে আমাক প্ৰতাৰণা দি থৈ যায়। আমাৰ হৃদয়খন টুকুৰা টুকুৰ কৰি থৈ যায়। সকলো সপোন, সকলো আশা এটা মুহূৰ্ততে ছাই হৈ যায়। এনেকুৱা লাগে যে আমি নিজৰ জীৱন শেষ কৰি দিওঁ। মনে মনে কিমান চকু পানী টুকো, কিন্তু সেই ঠগবাজজনৰ কোনো মতলব নাই। তেওঁ এবাৰো আমাৰ কথা নাভাবে আৰু আমি তেওঁৰ কথা প্ৰতিদিনাই ভাবি ভাবি কষ্ট পাওঁ। কিছুমান মানুহে নিচা কৰিবলৈ আৰম্ভ কৰে, কিছুমানে নিজকে শেষ কৰি দিয়ে, কিছুমান পাগল হৈ যায়। কিন্তু আপুনি এনেকুৱা একো নকৰিব। আপুনি নিজক বুজাব আৰু হৃদয়খনক বুজাব, যি আপোনাৰ নাছিলেই তেওঁ আপোনাৰ হ'বই নোৱাৰে। কাৰণ ঠগবাজ ব্যক্তিয়ে কাকো ভাল পাবই নোৱাৰে। ইমান ভাল পোৱাৰ পিছত আপোনাৰ নহ'ল তেওঁ আন কাৰোবাৰ কেনেকৈ হ'ব? আপুনি নিজক এনেকুৱা বনাওক। আপুনি আপোনাৰ ব্যক্তিত্বৰ বিকাশ কৰক। আপুনি উচ্চ পৰ্যায়ৰ অধিকাৰী হওক। তেওঁ এদিন আপোনাক পাবলৈ ছটফটাব। তেওঁ আপোনাৰ সফলতা তেওঁৰ কাণত যেতিয়াই পৰিব, তেতিয়াই তেওঁ আপোনাক হেৰুৱাৰ দুখ অনুভৱ কৰিব। আপুনি আপোনাৰ জীৱনত আগবাঢ়ি যাব। হ'ব পাৰে ইয়াতকৈ বেছি আপুনি ভাল সংগী বা প্ৰেম আপোনাৰ কাৰণে ৰৈ আছে। আপুনি প্ৰেম তেওঁৰ লগত কৰক, যি আপোনাক প্ৰেম কৰে, সন্মান কৰে, যি আপোনাক নিজৰ পৃথিৱী বুলি ভাবে, আৰু আপুনি জীৱনত আগুৱাই যাওক। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।